তিনিচুকীয়াত গৰু কাটি বিক্ৰী কৰাৰ সময়ত হাতে লুটে আটক। ইটা ভাটাৰ আঁৰত কৰা হৈছিল গৰু মাংস বিক্ৰী। তিনিচুকীয়াস্থিত মহাকালী চাহ বাগিচাত এটি খবৰৰ ভিত্তিত স্থানীয় এদল যুৱকে এটি ইটা ভাটাৰ চাৰিসীমাৰ ভিতৰৰ পৰা আটক কৰে গৰু কাটি বিক্ৰী কৰিবলৈ যা কৰা দুজন যুৱকক। মোক এটা গাঁৱৰ পৰা ফোন কৰি পিনে জনালে যে ইয়াত গৰু মাংস কাটিছে বুলি। পাৰিক ভাটাৰ ওচৰতে ৰমেশ ওৰাং আৰু চুকুলাল কুজুৰ দুজন আছিলে। গৰু মাংস কাটি পিনে সিহঁতি মানে বিকিবলৈ পৰা মানুহ এগাল আছিলে তাত, পালা কিলো লৈ পিনে বিকিব লৈছিলে। তেতিয়া আমি যেতিয়া গম পালোঁ, জেগাত পাই পিনে কেইটামান ল'ৰা লগত সিহঁতি জেগাত ধৰা পালোঁ আৰু সিহঁতক যেতিয়া সোধ পোছ কৰিলোঁ তো কৈছে নহয় আমি কিনি আনিছোঁ বুলি ক'লে গৰু, কাগজ পত্ৰ নেদেখালে। সেইকাৰণে আমি থানাত জনালোঁ, বৰডুবি থানাত। স্পটত পালে আমাৰ বৰডুবি থানাৰ ছেকেণ্ড অচি আহি পিনে সিহঁতক ধৰি মেলি থানালৈ লৈ আহিলে। আটক কৰা যুৱক দুজন ক্ৰমে ৰমেশ ওৰাং আৰু সুখলাল হুজুৰ। স্থানীয় ৰাইজে অভিযোগ দি কয় যে উক্ত ইটা ভাটাৰ স্বত্বাধিকাৰীজনৰ নাম জনৈক পাৰিক উপাধিৰ ব্যৱসায়ী। আটকাধীন যুৱক দুইজনৰ ভিতৰত ৰমেশ ওৰাং উক্ত ইটা ভাটাৰ শ্ৰমিক। ৰাজ্যৰ মত অনুসৰি ইয়াৰ পূৰ্বেও বহুবাৰ উক্ত ইটা ভাটাত গৰু কাটি বিক্ৰী কৰাৰ অভিযোগ তোলা হৈছিল। হয়, আগতে সেনেকুৱা বহুত তাত কাম কৰিছে, কাটিছে, বিকিছে। আমি গম পাইছিলোঁ, স্পটত ধৰা পৰা নাছিলে। আমি কালি যোৱা ৰাতি 10টা বজাত আমি গম পোৱাৰ কাৰণে আমি কেইটামান ল'ৰা গ'লোঁ আৰু ধৰিলোঁ আৰু থানাত গতাই দিলোঁ। ইটা ভাটাৰ স্বত্বাধিকাৰ জনৈক পাৰিক নামৰ ব্যৱসায়ীজনে গৰু কাটি বিক্ৰী কৰাৰ কথা সদায় অৱগত হয় যদিও এই ক্ষেত্ৰত তেওঁ নিমাত। গৰু মাংস বিক্ৰী কৰা কাৰ্যত আৰু বহু মানুহ জড়িত থকাৰ অভিযোগ ৰাইজে তুলিছে। আটকাধীন যুৱক দুয়োজন বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁলোকৰ ওপৰত থানাৰ গোচৰ ৰুজু কৰা হ'ল। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, নিউজ টুডে অসম।